আপোনালোকৰ বাৰু ৰাতিপুৱা পৰিৱেশটো কেনেকুৱা লাগে? মোৰ বহুত বেছি ভাল লাগে কিয়নো ৰাতিপুৱা কোনো ধৰণৰ কোলাহল নাথাকে, একদম ঠাণ্ডা পৰিৱেশ। মুখখন ধুইয়ে মই চুজি খাব ল'লোঁ। মায়ে চুজি বনাই থৈছিলে আৰু মই তাত অলপ গাখীৰ আৰু বাদাম এড কৰি ল'লোঁ। আৰু এতিয়া এগালমান কাপোৰ জাপিব আছে, তাকে লৈছোঁ মই জাপিবৰ কাৰণে। এণ্ড কাপোৰ জাপাটো মোৰ টেনশ্যনেই নাই কিয়নো মোক হেল্প কৰিবৰ কাৰণে মানুহ আছে। আমাৰ পুকুৱে মোক হেল্প কৰিব আহি যায়। মই যি কৰিব লওঁ তাই মোৰ লগত থাকিলে মই যি কৰোঁ তাইও তাকে কৰে। তো এতিয়া খাব লৈছোঁ মধুৰি। এনেকুৱা ৰঙা মধুৰিটো খাই মই বিৰাট ভাল পাওঁ। এতিয়া আমি কেক কাট কৰিব লৈছোঁ। কাৰো বাৰ্থডে নাই কিন্তু দেই। আমি এনেদৰে কেক পালে মানে আমাৰ পুকুৰ কাৰণে কাটিবলগীয়া হয় কিয়নো তাই কেক কাট কৰি বহুত ভাল পায় আৰু সেইকাৰণে এনেদৰে আমি কাটি খাব লৈছোঁ আজি। জীৱনটোত জীয়াই থাকিবলৈ হ'লে এনেকুৱা সৰু সৰু ফূৰ্তি হাঁহি ধেমালিবোৰ বিৰাটেই প্ৰয়োজন হয়। তো তেতিয়া মনবোৰো ভাল হৈ থাকে আৰু মই তাৰে ডাঙৰ এডোখৰ মনে মনে খাবৰ কাৰণে লৈ আহিলোঁ। বাৰু আজিলৈ ইমানে, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম, বাই বাই।